নগাচাৰীত ৰাষ্ট্ৰীয় বাণিজ্য মেলা বহাগৰ প্ৰথম দুসপ্তাহতে বিহু আৰু ঈদৰ উপলক্ষে সাজু কৰি তোলা হৈছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা। লগতে শিশুসকলৰ মনোৰঞ্জন তথা শিশুৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবেও সাজু কৰি তোলা হৈছে এই মেলা। মেলাখন মুকলি কৰে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মেলাখনত উপলব্ধ হৈছে আটকধুনীয়া সাজপাৰ, আয়ুৰ্বেদিক ঔষধ, আচাৰ, মনোহাৰী সামগ্ৰীৰ লগতে হস্তশিল্প, মুগা বস্ত্ৰ ইত্যাদি। লগতে কণকণ মইনাহঁতৰ বাবেও চিলড্ৰেন পাৰ্কৰ ব্যৱস্থা কৰা হৈছে এই পাৰ্কত। গতিকে নগাচাৰীৰ SBI সমীপত 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ হ'ব লগা নেশ্যনেল মেগা এক্সপ'খনৰ উদ্যোক্তাসকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে। বিহু আৰু ঈদৰ উপলক্ষে এণ্ট্ৰি ফিজ অবিহনে আপোনাৰ সন্তানটিক অকণমান মনোৰঞ্জন দিয়াবলৈও আমাৰ তৰফৰ পৰা কামনা কৰিলোঁ। মই জয়তে ৰঙালী বিহুৰ লগতে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নগাচাৰীত এইবাৰ প্ৰথমবাৰৰ বাবে আমি বিশেষ এটা ইভেণ্টৰ আয়োজন কৰিছোঁ। সিয়ে হ'ল নগাচাৰী মেগা এক্সপো 2023। আমাৰ লক্ষ্য উদ্দেশ্য গম পাইছে, আমি দীঘলকৈ নকওঁ, অতি চমুৱাই কওঁ। আমি মানুহৰ নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি আমি ইয়াত উপলব্ধ কৰাব বিচাৰিছোঁ। ধৰা হওক ই এখন বিশাল মাৰ্কেট, একেখন মাৰ্কেটতে একেখন বজাৰতে খাদ্যৰ পৰা বস্ত্ৰৰ পৰা সকলো ধৰণৰ বস্তু আমি উপলব্ধ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকক পুনৰ এটা বিশেষ কথা কৈ থওঁ, ইয়াত আপোনালোকে সোমাই পেলাই দেখিলে বস্তু বৰ দাম, এই কথাষাৰ যাতে কেতিয়াও নাভাবিব। ইয়াত কম দামৰ পৰা বহুত দামলৈকে আছে। মই উদাহৰণ হিচাপে দিছোঁ, এখন বস্ত্ৰ 150 টকীয়া চাদৰখনো আছে, কিন্তু সেই বস্তুটোৱে গৈ পেলাই 5,000, 6,000, 24,000 টকালৈকে আছে। গতিকে যেতিয়া আপোনালোকে 24,000 কথাটো সুধিব, ই দাম বেছি যেন লাগিব, কিন্তু 150 টকাটোতো চকু দিব। ই আপোনালোকক এটা আমি বিনম্ৰভাৱে মই অনুৰোধ জনালোঁ। আৰু তাৰ লগতে কণ মইনাহঁতৰ আচলতে তেওঁলোকৰ দিনটো পঢ়া শুনাত ব্যস্ত হৈ থাকে, তাৰ মাজতেই তেওঁলোকৰ অকণমান ৰিলেক্সেশ্যনৰ কাৰণে আমি এখন চিলড্ৰেন পাৰ্কৰ ব্যৱস্থা কৰিছোঁ। গতিকে মই সদৌ নগাচাৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ, কণ মইনাহঁতক লৈ আহক, অকণমান খেলা ধূলাত লগাই দিয়ক, খেলিবলৈ দিয়ক। তাৰ লগে লগে যদি আপোনালোকৰ আমি সহযোগিতা পাওঁ, তেতিয়াহ'লে আমি বিভিন্ন প্ৰতিযোগিতাৰো চিন্তা কৰিছোঁ। ধৰা হওক ড্ৰয়িং কম্পিটিশ্যন, ৰিচাইটেশ্যন, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, ৰচনা লিখা প্ৰতিযোগিতা। গতিকে মই আশা কৰিম আজি 20 এপ্ৰিলৰ পৰা অহা 30 এপ্ৰিললৈ চলিব লগা এই মেগা ফেষ্টিভেলখনিত আপোনালোকৰ বৃহত্তৰ নগাচাৰী অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাৰ লগতেই আমি উপস্থিতি একান্তই কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ মৰিয়নি সমষ্টিৰ মাজমজিয়া নগাচাৰীত কুঞ্জলতা সমাজ কল্যাণ সংস্থাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় যি বাণিজ্যিক মেলা ইয়াত আয়োজন কৰিছে। মই খুবেই আনন্দিত, যিটো পৰিৱেশ দেখা পালোঁ। বিহুৰ বতৰ আৰু ইয়াৰ লগতে ঈদৰো বতৰ, আৰু ইয়াৰ মাজতে এই বাণিজ্যিক মেলাই ইয়াত বিভিন্ন ধৰণৰ সাজপাৰ আৰু ইয়াৰ খাদ্য সামগ্ৰী, কণ মইনাসকলৰ উমলিবৰ কাৰণে ইয়াত যিখিনি ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে, শলাগ ল'ব লাগিব। মোৰ দৃঢ় বিশ্বাস ৰাইজ আহি পেলাই ইয়াত ভাল পাব আৰু যথেষ্ট প্ৰকাৰে উপকৃত হ'ব। খাদ্য সম্ভাৰৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হোৱা ইয়াত বহু খেলৰ পাজেলসমূহ আছে। ইয়াত জ্ঞানৰ ভাণ্ডাৰ অৰ্থাৎ কিতাপ পুস্তিকা বহু আছে, আৰু ইয়াৰ লগতে সাজপাৰ আৰু খাদ্য সামগ্ৰী আৰু খেলৰ এটা উমলিবৰ কাৰণে কণ মইনাসকলৰ ব্যৱস্থা খুব ভাল লাগিল। মই কুঞ্জলতা সমাজ কল্যাণ সংস্থাক এই অনুষ্ঠানটো আয়োজনৰ উদ্যোগ লোৱাৰ বাবে আৰু স্থানীয় যিসকল ব্যক্তিয়ে সহায় কৰিলে সকলোকে শুভেচ্ছাৰে মোৰ ক'বলগীয়া সামৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, অসম টিভি।